নমস্কাৰ, ৰাতিপুৱা চাকাপৰ সৈতে মই চন্দ্ৰালীয়ে লাৰ্ণচন্দ্ৰালীলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি শাওন মাহৰ 13 তাৰিখ আৰু জুলাই মাহৰ 30 তাৰিখ। আজিৰ দিনটো বিশেষ কৰি তোলা কাৰণবোৰ হ'ল গুণীন্দ্ৰনাথ দত্ত স্মৃতি দিৱস, বলিউডৰ জনপ্ৰিয় গায়ক কম্প'জাৰ সনু নিগমৰ জন্মদিন আৰু মানৱ সেৱাৰে বৰ্তমান সময়ত সকলোকে আকৰ্ষিত কৰি তোলা সনু সুদৰ জন্মদিন। গতিকে এখেতসকলক বিশেষ কৰি গঢ়ি তোলা কাৰণবোৰ বিশ্লেষণ কৰিম। গতিকে ভিডিঅ'টো শেষলৈ চাব, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ভিডিঅ'ত নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তো আহক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ডক্টৰ গুণীন্দ্ৰনাথ দত্ত আছিল অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰথম সোণৰ পদক অধিকাৰী আৰু বেলজিয়াম চৰকাৰৰ বৃত্তি লাভ কৰোঁতা প্ৰথম অসমীয়া পশু চিকিৎসা বিজ্ঞানৰ গৱেষক। তেখেতৰ জন্ম অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখানা মহকুমাৰ ভঙামুখ গাঁৱত। 1948 চনৰ 26 জুলাইত জন্মগ্ৰহণ কৰা দত্তদেৱৰ পিতৃ কেশৱ চন্দ্ৰ দত্ত আৰু মাতৃ পদ্মাৱতী দত্ত। ডক্টৰ দত্ত হৈছে একমাত্ৰ ভাৰতীয় পশু চিকিৎসা বিজ্ঞানৰ যাক জনস্বাস্থ্যৰ সৈতে জড়িত অনেক গৱেষণা কৰাৰ স্বীকৃতি হিচাপে লণ্ডনৰ ৰয়েল ছ'চাইটি অৱ হেল্থ ফেলোশ্বিপ দি সন্মানিত কৰিছিল। তেখেতক লণ্ডনৰ এই ইনষ্টিটিউট অৱ বায়'লজিয়ে কেৰেক্টাৰ্ড বায়'লজিষ্ট হিচাপেও সন্মানিত কৰিছিল। আৰু এইজনা মহান বিজ্ঞানীৰ 2001 চনৰ 30 জুলাই তাৰিখে মৃত্যু হয়। ডক্টৰ দত্তদেৱৰ সোঁৱৰণত ভাৰতীয় পশু চিকিৎসা ঔষধ বিজ্ঞান সংস্থাই সৰ্বভাৰতীয় পৰ্যায়ত 2003 চনৰ পৰা প্ৰতি বছৰে ডক্টৰ গুণীন্দ্ৰনাথ দত্ত মেমৰিয়েল গ'ল্ড মেডেল ফৰ লাইফ টাইম এচিভমেণ্ট ইন ভেটেনাৰী মেডিচিন ৰিচাৰ্চ প্ৰদান কৰি আহিছে। আজি বলিউডৰ জনপ্ৰিয় ছিংগাৰ, মিউজিক ডাইৰেক্টৰ আৰু এক্টৰ। হিন্দী ভাষাৰ উপৰিও তেখেতে তামিল, তেলেগু, গুজৰাটী, বেংগলী, মাৰাঠী, নেপালী, মালায়ালম আৰু এছামিজ আদি ভাষাত গীত গোৱা সনু নিগমৰ জন্মদিন। জনতাৰ অতিকৈ মৰমৰ এই গায়কগৰাকীৰ জন্ম হৈছিল 1973 চনৰ 30 জুলাই তাৰিখে ফৰিদাবাদত। গায়ক হোৱাৰ উপৰিও নায়কৰ চৰিত্ৰতো অভিনয় কৰিছিল সনু নিগমে। আৰু ইয়াৰ উপৰিও তেখেতে ইণ্ডিয়ান আইডল, এক্স ফেক্টৰ আদিৰ দৰে জনপ্ৰিয় ৰিয়েলিটি শ্ব'ত বিচাৰকৰ আসনো গ্ৰহণ কৰি আহিছে। বৰ্তমান সময়ত মানে কৰোণা কালত জনতাৰ ভগৱান খ্যাত সনু সুদৰ আজি জন্মদিন। এক্টৰ, মডেল, প্ৰডিউচাৰ, হিউমেনিটেৰিয়ান, যিজনে হিন্দী, তেলেগু, তামিল, পাঞ্জাবী আদি ছবিত অভিনয় কৰাৰ জৰিয়তে জনপ্ৰিয় হোৱাৰ লগতে ক'ভিডৰ নিচিনা পেণ্ডামেটিক চিটুৱেশ্যনত মিলিয়নছ অফ পিপুলৰ সহায়ক হিচাপেও এক অন্য পৰিচয় লোৱা এই মহান ব্যক্তিত্বৰ অধিকাৰী সনু সুদৰ জন্ম হৈছিল 1973 চনৰ 30 জুলাই তাৰিখে। 1999 চনত এখন তামিল ছবিৰ জৰিয়তে ছবি জগতত ডেবিউ কৰিছিল আৰু ইয়াৰ পিছত চাহিদ-ই-আজাদ ছবিৰ জৰিয়তে 2002 চনত প্ৰথমখন হিন্দী ছবি কৰিবলৈ আৰম্ভ কৰে। এখনৰ পাছত আনখন জনপ্ৰিয় ছবিত বলিষ্ঠ অভিনয়েৰে দৰ্শকৰ মন আকৰ্ষণ কৰিব পাৰিছিল এইজনা অভিনেতাই। বৰ্তমান সোণালী সুদ আৰু 2 পুত্ৰৰ সৈতে মুম্বাইত বাস কৰে সনু সুদে। হাজাৰ হাজাৰ লেবাৰক ক'ভিডৰ সময়ত মানে লকডাউনৰ কালত ঘৰলৈকে পঠোৱাৰ ব্যৱস্থা কৰি দিছিল আৰু ইয়াৰ উপৰিও প্ৰয়োজনীয় ব্যক্তিক অক্সিজেন, হস্পিটেল ফেচিলিটি আদিৰ ব্যৱস্থাও সনু সুদে কৰিছিলে। আজিৰ দিনটোৰ বিশেষত্ব অনুষ্ঠানৰ জৰিয়তে ডক্টৰ গুণীন্দ্ৰনাথ দত্তদেৱক শ্ৰদ্ধাঞ্জলি আৰু সনু নিগম আৰু সনু সুদক জন্মদিনৰ বহুত বহুত শুভেচ্ছা জনালোঁ। আজিলৈ ইমানে। কাইলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই চন্দ্ৰালী আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। হেভ এ নাইছ ডে।